নমস্কাৰ আজি মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই ভাবিলো ঘৰত এনেই আছো, ঘৰত এনে থকাৰ কাৰণে আৰু বগৰী কেইটামানকে খাওঁ বুলি আৰু আচাৰ কৰি পিনে তেনেকৈ জলকীয়া খুন্দি পিনে বগৰী খাবলৈ ভালেই লাগে আৰু সকলোৱে ভালে পায় মহিলাসকলে। সেইকাৰণে মই যিহেতু বেছিকৈ ভাল পাওঁ খাই, সেইকাৰণে মই এটা ভাবিলো আজি বগৰীয়ে এইটো খুন্দি খাওঁ বুলি। নিশ্চয় আপোনালোকে ভাল পাব ভিডিঅ'টো চাই পিনে। এইটো বগৰী খুন্দনা আৰু জলকীয়া এনেকৈ কৰি খুন্দি আচাৰটো বনাওঁ আৰু খাই পিনে ভাল লাগিব। এই খুন্দনাটো লৈছোঁ আৰু এইটো বগৰী এইকেইটা ভৰাইছোঁ। এনেকৈ কৰি বগৰীকেইটা আৰু এইকেইটা নিমখ অকণমান আছিল, জলকীয়া এনেকৈ ঠাৰিকেইটা ছিঙি দিছোঁ। কেতিয়াবা আপোনালোকেও সময় পালে খাবচোন, বগৰী এনেকৈ খুন্দনাত খুন্দি পিনে জলকীয়া দি বহুত ভাল লাগে। এয়া নিমখ, এয়া অলপমান সোৱাদ অনুসৰি অকণমান নিমখ দি ল'ব। মই নিজৰ সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। তাৰপিছত খুন্দি পিনে বাতিটোত থওঁ। এতিয়া বগৰী মই খুন্দিছোঁ এনেকৈ কৰি, বহুত টেষ্টি লাগিব খাই পিনে। বতৰৰ বস্তু বতৰত নাখালে কেনেকুৱা ভাল লাগে। বতৰৰ বস্তু বতৰত খাবই লাগিব, যিহেতু ঠাণ্ডাই হওক গৰমেই হওক বতৰৰ বস্তু বতৰত খাব লাগে। এতিয়া মোৰ খুন্দা হৈ গ'ল। এতিয়া মই বাতিটোত উলিয়াই ল'ম বগৰীখিনি। এনেকৈ উলিয়াই ল'ম। মই ইমানখিনিতে খুন্দিছোঁ, আপোনালোকে আৰু বেছি গুড়া কৰি ল'ব পাৰে, নিজৰ কথা এইটো। এয়া বগৰীখিনি মই বাতিটোতে ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু এতিয়া চাওঁচোন কেনেকুৱা হৈছে। বহুত টেষ্টি খালোঁ, আপোনালোকেও খাব এনেকৈ, বহুত ভাল লাগিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।